हलथुगाव फरेस्ट डिभिजन क'क्राझारनि बाखनायथाव हाबाफारि आं स्टुडिय'आव दं मेम'रिता नार्जारी। ओनसोलनि धोनि जिब रोखोमथायखौ रैखाथि होनाय, हा खुरखानायखौ होबथानाय आरो आबहावा सोलायनायखौ होबथानो थाखाय बिटिसि ओनसोलाव गोबां बिबांनि बिफां गायनाय हाबाफारिया जोबोद गोनांथार। बे केम्पेइनफोरा मिथिंगायारि समायना महरखौ संरैखा खालामनो थाखाय मोनसे समाजारि नाजानाय महरै खामानि मावो। 5 जुननि मुलुगनां आबहावाजों लोब्बा लाखिनानै मास प्लान्टेशन ड्राइभ हाबाफारि खुंफुंदों। दिनै 10 जुनआव आदर्श विद्यालया औवाबारि क'क्राझाराव थानाय फरायसालियाव बिफां गायनाय हाबाफारि खुंफुंदों। बे मास प्लान्टेशन ड्राइभआ 5 जुननिफ्राय सोलिबोनानै 17 सेप्तेम्बरसिम सोलिबाय थागोन। बे हाबाफारियाव गाहाय आलासि महरै 3 नं क'क्राझार बियाबनि बिजाथि मुस्रिमा सेवलि महिलारी आरो बिटिसिनि बावखुंग्रि बियाबनि MCLA धनेश्वर गयारी आरो गुबुन गुबुन बिबानाव थानाय सोद्रोमाफोरा बाहागो लादों। बे हाबाफारिनि सोमोन्दै मा फोरमायखो आबुङै मिथिना लानि फै। গতিকে বহুত ভাল ফলাফল ল'বলগীয়া গতিকে 1 লাখৰ বেছি তেখেতসকলে গছ ৰুইছে। গতিকে ভৱিষ্যতৰ কাৰণে এটা কি বুলি কয় আমি ডিপজিট কৰি ৰখাৰ গতিকে আমাৰ এনভাইৰমেণ্টটো আপোনালোকেও গম পাব যে আমি সৰু যিবিলাক জংঘল জংঘল আমি দেখোঁ। গতিকে যিটো এনভাইৰমেণ্টত ইমবেলেঞ্চ হৈছে, বৰষুণ আহিলে বৰষুণ পৰি থাকে, খৰাং হ'লে খৰাং, খেতিয়কৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু মানুহ জীৱ জন্তু জীয়াই থকাৰ কাৰণেও অলপ অসুবিধা হৈছে। গতিকে আমি যিমান পাৰোঁ গছ ৰুব লাগে। যিহেতু আমাৰ বতৰটো এইটোৱেই যে এইটো সময়ত বস্তু ৰুলে গছবিলাক বাচে, যিহেতু আমি পানী পাওঁ। তাৰপিছত খৰাং বতৰ আহিব, তেতিয়া গছ ৰুলেতো নহয়। গতিকে মেক্সিমাম গছ ৰুব লাগে আৰু তেখেতসকলে বহুত ভাল কাম কৰিছে আৰু আগলৈ তেখেতসকলে আছে যে আমি একেলগে মিলি পেলাই আমি সৰলপাৰা উল্টাপানীৰ জংঘলটো আকৌ সেই আগৰ নিচিনা জংঘল বনাব বিচাৰোঁ আৰু স্পেচিয়েলি ফ্ৰুটছৰ গছটো তাতে কথা পাতি আছিলোঁ। যিহেতু এনিমেলছবিলাকে গছৰ জংঘলৰ ভিতৰত আগৰ নিচিনা ফ্ৰুটছৰ গছ নথকাৰ কাৰণে মানুহৰ বসতিত আহে আৰু কেতিয়াবা মানুহ হাতীৰ সংঘাত, বান্দৰৰ মানুহৰ সংঘাত এইবিলাক আমি দেখিব পাৰোঁ। গতিকে আমি এইবিলাক ষ্টেপ বঢ়াই লৈ যাম আৰু আগলৈ তেনেকৈ গছ ৰুই থাকিম লগা আছে। তেখেতসকলৰ লগতো আমি আলোচনা কৰিম আৰু তেখেতসকলেও নিশ্চয় আগবাঢ়ি আছে, তেখেতসকলেও কৰিছে, এনভাইৰমেণ্টেল হিচাপে পালন কৰিছে। কোকৰাঝাৰ আমাৰ চক্ৰশিলা আৰু পৰ্বতজৰা তাতেও তেখেতসকলে কৰি আছে। যিহেতু মই ইয়াৰ হেৰি হয় MLA হয়, গতিকে মোৰ ইয়াত আহিব লগা হৈছে। তেখেতসকলৰ যিটো মানে ৰেচপনচিবল পাৰ্চন লগাইছে।